নমস্কাৰ সকলোকে। আজি মূলা, উৰহি আৰু মাছৰ শুকান ভাজি বনাব লৈছোঁ। প্ৰথমতে মূলাখিনি এনেকৈ সৰু সৰু পিচ বনাই মিহি মিহিকৈ কাটি ল'ম। এতিয়া উৰহিখিনি কাটি ল'ম। এনেকৈ জোখমতে উৰহিখিনি কাটি ল'ব, মিডিয়াম সাইজত। মাছখিনি আগতেই ভাজি লৈছোঁ আৰু দুটা পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া কেৰাহীত মিঠাতেল গৰম হোৱাত শুকান জলকীয়া আৰু পাঁচফোৰণ দি ভালকৈ লৰাই লৈছোঁ। এতিয়া পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাত মূলা আৰু উৰহিখিনি ইয়াতে দি দিম। তেলখিনিৰ লগত ভালকৈ মিক্স কৰি এতিয়া নিমখ আৰু হালধি দিম। মই ইয়াতে কেঁচা জলকীয়া 4টা ফালি দিছোঁ। আপোনালোকে যদি বেছি জ্বালা খাব বিচাৰে তেতিয়াহ'লে বেছিকৈ দিব। এতিয়া মই এইখিনি ঢাকি দিম। ইয়াতে মই পানী নিদিওঁ, পানী নিদিয়াকৈ গেছৰ ফ্লেমটো ল' কৰি ঢাকি দিম। প্ৰায় 4 মিনিটমান ঢাকি দিয়াৰ পিছত এতিয়া ঢাকন গুচাই ইয়াতে মই তেজপাত আৰু জিৰাৰ যিটো এটা পেষ্ট বনাইছিলোঁ সেই পেষ্টটো অলপ দি দিম। এতিয়া ভাজি থোৱা মাছখিনি দি দিম। ভালকৈ লৰাই চেক কৰি লৈছোঁ, কিন্তু এতিয়াও উৰহিটো ভালকৈ সিজা নাই। সেইবাবে আৰু 5 মিনিটমান সময় মই ঢাকি দিম। পাঁচ মিনিট পিছত ঢাকন গুচালোঁ। এতিয়া এইখিনি ভালকৈ সিজি গৈছে। এতিয়া অলপ সময় ল' ফ্লেমত ভালকৈ লৰাই ভাজি ল'ম। এতিয়া সম্পূৰ্ণকৈ ভাজি হৈ গৈছে। আপোনালোকে এনেকৈ পানী নিদিয়াকৈ ল' ফ্লেমত ঢাকি ঢাকি ভাজিখন বনাব, খাই বৰ সোৱাদ লাগে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।